দেখুৱাইছোঁ এইখনে পাহাৰ, এই কৃত্ৰিম পাহাৰ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল অসমৰ খবৰ। আৰু আহি আছোঁ ভোগালী বিহু উপলক্ষে এটা বৰ ধুনীয়া ঠাইত, নিজান পৰিৱেশত আপোনালোকক দেখুৱাইছোঁ এটা খাল। আৰু আমাৰ ইয়াৰ খালবোৰৰ ধৰ্মবোৰ কেনেকুৱা আপোনালোকক মই কৈ আছোঁ। এই যে খালটো দেখিছে, এই খালটো মানে পুখুৰীটো চাৰিওফালটোহে খান্দি দিয়ে আৰু মাজত এতিয়া বৰ্তমান ধান খেতি কৰিব পুখুৰীত। আৰু কিন্তু মাছবোৰ ক'ত যাব ধান খেতি কৰিলে? আৰু মাছবোৰো এটা ডাঙৰ কেনে খাল কৰি থৈ দিছে তাৰে মাজতে, আৰু সেইখিনিত মাছবোৰ জমা লাগে। আৰু বাৰিষা হ'লে মাছবোৰ সকলো পানী ফিলাপ হৈ যায়, যাই কিনে হেৰি হয়। এই ধুনীয়া ৰাস্তা হৈছে। তাই এটা কথা কওঁ, ভোগালী বিহু এনেই বহুত ভাল। ভোগালী বাৰু ঠিক আছে, আমি সকলো অসমীয়াৰ সংস্কৃতি, কিন্তু এটা অসমত এটা অপসংস্কৃতি আহিছে যি ভোগালী বিহু হ'ল বুলি যি মদ খাব লাগে, মদটো খাইছে জুৱা খেলিব লাগে। এইটো কিহৰ কাৰণে? জুৱাত গোটেই বছৰ জুৰি ইনকাম কৰি কিনে ভোগালী বিহুৰ সেই দুদিনত গোটেইখিনি টকা শেষ কৰি পেলায় আৰু ধাৰ লাগে। এইটো কি ভোগালী বিহুৰ সংস্কৃতি নেকি? এনেকুৱা ভোগালী বিহু কিন্তু আমাক অসমীয়াক নালাগে। হিয়ার বাহির করে ওয়ানা খুরেরে দিয়ানা প্রেরণা হিয়ারে খাব। আৰু ফুৰি আহি থাকোঁতে এটা দেখিলোঁ খুব ধুনীয়া ভেলাঘৰ। মানে ভেলাঘৰটো জ্বলোৱা নাই দেখোন, আজি বিহু উপলক্ষেও মানে কেতিয়াবা জ্বলাই, সেইকাৰণে মই দেখি কিনে ৰখি দিলোঁ। নেক্সট ডে আৰু আহি গ'লোঁ বাগেশ্বৰী মন্দিৰ। আৰু যিহেতু গাঁৱৰ ঐতিহ্যমণ্ডিত মন্দিৰ, সেয়ে এটা পোনপ্ৰথমে সেৱা জনাই লওঁ আৰু বেলেগ মন্দিৰত যাই আছোঁ আজি। নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰু আজি হ'ল 1 মাঘ, মানে 15 জানুৱাৰী। আৰু আমি 15 জানুৱাৰীৰ দিনা আপোনালোকক দেখিলোঁ যে আমি মন্দিৰৰ বাগেশ্বৰী মন্দিৰত আহিলোঁ। আৰু মন্দিৰৰ পৰিৱেশটো কিছু পৰিমাণে সিদিনা আগতে দেখুৱাইছোঁ, যিহেতু সিমান দেখুওৱা নহ'ল। আৰু আমাৰ 3জন বন্ধু আছে, আৰু আমাৰ গাঁৱৰ মানে এটা সীমামূৰীয়া গাঁৱৰ সীমাত আছোঁ। আৰু ইয়াৰ মানে অলপ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব আহিছোঁ। আমাৰ গাঁৱৰ মানে আমাৰ ঘৰৰ পিছফালে থকা এখন সৰু পথাৰ আৰু সৰিয়হৰ খেতি, এইবোৰ দেখুৱাই দি আছোঁ আপোনালোক। ধুনীয়া সেইবোৰ সৰিয়হ, সেইবোৰ ফুলি আছে। ধুনীয়া এটা পুখুৰী পৰা ফ্ৰেণ্ড না, আজি বহুত দিনৰ মূৰত লগ পালোঁ। কেনে খবৰ? আৰু এজন মহানগৰী বাসিন্দা আহিবছোঁ, আৰু বিহু উপলক্ষে আহিছে। আৰু বিহু বুলি এইটো অসমীয়া জলপান, সেই জলপানেৰে আজি আৰু ৰাতিপুৱাটো শুভ আৰম্ভণি কৰিলোঁ। ক'তনো এইগিলা চামুচ তামুচ বিচাৰি থাকে? এই হাতখনে ভাল, হাতেৰে খাই মজা আছে। সমাজৰ নীতি আৰু পৰম্পৰা অনুসৰি পিতৃ মাতৃক সেৱা জনালোঁ। আৰু যিহেতু পিতৃ মাতৃতকৈ কোনো ডাঙৰ মন্দিৰ নাই, ভগৱান নাই, সেই পিতৃ মাতৃক ভগৱান বুলি জ্ঞাত কৰিব লাগে। পৰম্পৰাগত খাদ্য মানে মাঘী বন্তা খাম। এতিয়া বুটৰ চব্জি, বুট মানে ইয়াত মাটিমাহ আছে, কাৰণ মাটিমাহ খাব লাগে বোলে। এয়া খাৰ হয়, অসমীয়াৰ আৱেগ বুলিও ক'ব লাগিব, বিৰাট ভাল পায়। মাছ আৰু পইতা ভাত আছে ন, পইতা ভাত লাগে, কিন্তু পইতা ভাত সেয়া পইতা ভাত অলপ দি দিছে, বেছি নাখাওঁ পইতা ভাত। পইতা ভাত মানে অলপমান পানী দি থৈছিল, আৰু সেই খাৰ আৰু পইতা ভাতত অলপ টেষ্ট কৰি চাওঁ। পৰম্পৰাগত বিহু উপলক্ষে গৈ আছোঁ এটা ধামাকা ঠাইত, আৰু আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা ধৰণৰ ঠাই। মাজে বহুত তলে তাত নতুন ঠাইত যাই আছোঁ, কাৰণ আজি বৰ ধুনীয়াকৈ এনেকৈ যাম আছে।
গ'ল আমাৰ ৰাস্তা ভুল আৰু এতিয়া ঘূৰি কিনে বহুত খালৰ মাছ পাইছোঁ চাৰিওফালে খাল আৰু চাওক প্ৰকৃত গাঁও এইবোৰ চাৰিওফালে নাৰিকলৰ গছ বাটে বাটে আৰু মাটিৰ ৰাস্তা এয়া হ'ল প্ৰকৃত গাঁও আৰু আহি পাই গ'লো এখন খুব ধুনীয়া থান বহুত গাড়ী চাড়ী ৰখাই আছে কিবা সোমাই যাওঁৱে নেকি চাওক সেই চাওক গাঁওবাসীৰ উন্নয়ন মানে গছপুলি কেনেকৈ ৰক্ষণাবেক্ষণ দিছে চব গাঁৱৰ মানুহে কৰিছে এইবোৰ সুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে খাবতি ৰোৱানা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা ইয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে খাবতি আমি পাই গ'লোঁ আমাৰ লক্ষ্য স্থান আৰু আপোনালোকে নিশ্চয় গম পাইছে আমি কি পাইছোঁ আমি পাইছোঁ নলবাৰীৰ বেলশৰত স্থিত বিল্লেশ্বৰ দেৱালয় আৰু বিল্লেশ্বৰ দেৱালয়ৰ আমি চাৰিওটা সীমা মানে বাইকেৰে ঘূৰিছোঁ ঘূৰি কিনে চাওঁ আৰু ভিতৰত এতিয়া সোমাই যাম চাই থাকক ভিডিঅ'টো আৰু এইটোৱে হ'ল ঐতিহাসিক বিল্লেশ্বৰ দেৱালয়ৰ মূল গেট আৰু আমি এতিয়া ভিতৰলৈ সোমাই যাম ভিতৰৰ গেট সোমাই দেখা পালোঁ যে এটা নৱনিৰ্মিত কিবা এটা মন্দিৰ বনাই আছে বোলো পুৰণি মন্দিৰটো ভাঙি দিলে কিন্তু নহয় এইটো নৱনিৰ্মিত এটা সৰু মন্দিৰ বনাই আছে আৰু কিছু সময় ভাবিব এয়া গণেশৰ মূৰ্তি বাকী বস্তু ইগন'ৰ কৰক মূৰ্তিটো চাওক কিন্তু তাকে কোনেও যাব নোৱাৰিব আমি ফটো তুলি আৰু আপোনালোকে দেখিলে ঐতিহাসিক বেলশৰ মন্দিৰৰ সৌন্দৰ্য আৰু এইটো বেলশৰ মন্দিৰত থকা ডাঙৰ পুখুৰী আৰু এই পুখুৰীটো আপোনালোকে মাছ এনেদৰে ভাহি থকা দেখিবলৈ পাব আৰু আপোনালোকে আহিব পাৰে এই মন্দিৰটোত আৰু এই মন্দিৰটো হ'ল নলবাৰী জিলাৰ মানে নলবাৰী মেইন টাউনৰ পৰা বৰ বেছি 6-7 কিলোমিটাৰ দূৰত্বত আৰু এতিয়া আহি পালোঁ বেলশৰৰে কাষৰ এখন গাঁও নক্তিবাৰা বুলি যিখন গাঁৱত এখন গোপগোপাল থান আছে এখন বৃহৎ বট গছ আছে আঁহত গছ এইডাল চাওক কি ধুনীয়া লাগে সৌন্দৰ্যটো আপোনালোকে ইয়াতো আহিব পাৰে ইয়াত বৌদ্ধ পূৰ্ণিমা বহুত ডাঙৰকৈ আয়োজন কৰা হয় কি বহল ৰাস্তা এইখনে পাহাৰ এই কৃত্ৰিম পাহাৰ ফুৰি আহি পাই গ'লোঁ আৰু এতিয়া মই আছোঁ ঘৰত দেখা পালে আজিৰ ভিডিঅ'টো আৰু আপোনালোকে আজিৰ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি এই ভিডিঅ'টো ভাল লাগিল লাইক আৰু শ্বেয়াৰ এটা কৰি দিব বহুত কষ্ট কৰি ভিডিঅ'টো বনাওঁ শ্বেয়াৰটো মেইন দক